নমস্কাৰ ইউটিউবৰ সমূহ বন্ধু বান্ধৱীলৈ মই হিয়া বৰা মৰম জনাইছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰঙালাওৰ কোমলীয়া আগ ৰান্ধিম। তাৰ বাবে মই এটা বাটিত এই মচুৰ দাইল তিয়াই থৈছোঁ আৰু ধুনীয়া কৰি ধুই লৈছোঁ। এইখিনি তাত দুটা তেজপাত লৈ লৈছোঁ আৰু এয়া কেঁচা জলকীয়া, তাৰপিছত এটা পিঁয়াজ লৈছোঁ আৰু আদা, নহৰু আৰু জাব্ৰাং আৰু দুটামান জালুক লৈ লৈছোঁ আৰু এটা আলু কাটি লৈছোঁ আৰু আলুটো নিদিলেও নিদিব পাৰে। এতিয়া মই এই শাকখিনি এই ডেক্সিটোৰ ভিতৰত দি দিছোঁ। শাক দিছোঁ, আলু দিছোঁ, শাক, পিঁয়াজ, আলু আটাইখিনি মই ইয়াতে লৈ লৈছোঁ ডেক্সিটোৰ ভিতৰত। তাৰপিছত দালিখিনি দি দিছোঁ ইয়াতে। নহৰু আদাখিনি দি দিছোঁ আৰু এয়া কেঁচা জলকীয়া দুটা দি দিছোঁ ইয়াতে। তেজপাত দুটা দি দিছোঁ। এতিয়া ইয়াত মই 1 চামুচ জিৰা মছলা দিছোঁ, তাৰপিছত অলপ ধনিয়া মছলা দিছোঁ ইয়াতে আৰু আপোনালোকে যি ব্যৱহাৰ কৰে ঘৰত মছলা আটাইবিলাক দি ল'ব ইয়াতে। আৰু এয়া নিমখ দি দিছোঁ প্ৰয়োজন মতে আৰু হালধি দি দিছোঁ প্ৰয়োজন মতে। আপোনালোকে যিমানখিনি মছলা হজম কৰিব পাৰে সেইমতে সানি ল'ব। এনেকৈ ধুনীয়াকৈ গোটেইখিনি বস্তু সানি ল'ব আৰু কেঁচা জলকীয়া পিছত মই বটি দিম ইয়াতে। এইখিনি এনেকৈ সানি ল'ব। এতিয়া মই গেছত তুলি দিয়াৰ আগতে এইখিনি এবাৰ লৰাই লওঁ। এনেকৈ ধুনীয়াকৈ লৰাই লৈ এতিয়া মই গেছত এইখিনি উঠাই দিম। অকণমান বেলেগকৈ বনোৱা মোৰ এই ৰেচিপিবিলাক চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই এইটো গেছৰ ওপৰত উঠাই দিম। একেবাৰে কম জুইত এইখিনি সিজিবলৈ দিব। এনেকৈ মাজে মাজে লৰাই থাকিব। তলত পানী উঠিছে, তলৰ পানীখিনিৰে এইখিনি সিজি যাব। এতিয়া মই ঢাকনি পাত দি থৈছোঁ। এইখিনি এনেকৈ উতলি আছে। একেবাৰে কম জুইত দিয়াৰ বাবে এনেকৈ উতলি আছে। যদি অলপ বেছি জুইত দিয়ে অকণমান পানী দিব আপোনালোকে, পানী দি সিজাই ল'ব লাগিব এইখিনি। এইখিনি এতিয়া মই লৰাই দিছোঁ। এতিয়া দালিবিলাক সিজিছে। এই ৰঙালাওৰ ঠাৰিবিলাকো সিজিছে। যদি কমকৈ সিজা যেন পায় অকণমান পানী দিব লাগিব। এই পানীখিনি শুকাই যাওক, এইখিনি পানী শুকাই যাওক। আলুবিলাক সিজিছে। এইখিনি পানী শুকাই যোৱাৰ পিছত মই ইয়াত অকণমান পানী দিম। ইয়াত মই দুটা কেঁচা জলকীয়া আৰু এটা শুকান জলকীয়া বটি দিছোঁ। আপোনালোকক দেখুওৱা নহ'ল এইটো। আৰু এতিয়া ইয়াত দিম মই এইখিনি টমাটৰ চচ দি দিম ইয়াতে। কেতিয়াবা ডেক্সিত এনেকৈ ৰান্ধি চাবচোন, খাবলৈ খুবেই ভাল হয়, খুবেই সোৱাদ আৰু এটা ধুনীয়া সুগন্ধ আহিছে ইয়াৰ পৰা। গৰম মছলা বা আপোনালোকে যি মছলা ব্যৱহাৰ কৰে ইয়াত ব্যৱহাৰ কৰিব। আৰু যদি বেছিকৈ মছলা ব্যৱহাৰ নকৰে তথাপিতো কথা নাই, ভালেই লাগিব খাই। এইখিনি মোৰ হৈছে। এতিয়া অকণমান ইয়াতে মই পানী দি দিম। এইখিনি এনেকৈয়ে খাব পৰা হৈছে, কিন্তু মই ইয়াতে এতিয়া অকণমান পানী দিম। এই এবাৰতে মই ইয়াতে পানী দি লৈছোঁ।
দি এতিয়া জুইটো বেছি কৰি দিম। এইখিনি উতল আহিলে হৈ যাব। এইখিনি এয়া আমাৰ আঞ্জাখন হৈছে। ইয়াত অকণমান মই গৰম মছলা দি দিছোঁ। ইয়াত মই অকণমান ঘিউ দিছোঁ আৰু মই এইখিনি নমাই থৈ দিম। এতিয়া যদি মোৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।